ও ভাই এই যে বিবেকী ভাইন্স টেকনিক্যাল গুৰুজী আশিষ চাঞ্চালিনা আছলানি না কি তাহোঁ যে কিবা এই ইউটিউবত যে ভিডিঅ' কৰে তাহোঁ কিমান মানে পইচা পায় তুই জানা না তাহোঁ পায় ক'ৰবাত 5, 10, 15 মান 5 টাকা মাত্ৰ ইমান কম 5 টাকা 10 টাকা নহয় গৰু 5 লাখ 10 লাখ মান পায় আৰু তই যদি এইগিলাখান যদি টেকনিকেল কথা জানিব ইচ্ছা আছে আমাৰ যিখন চলিটো দিছে JS5 তাৰ এটা ইউটিউব চেনেল আছে JS5 নম্বৰ তাতে যাবি তাতে চাই গিলান চব শিকবা পাৰবি বম বম বোলে তো গাইজ আপোনালোক সকলোৱে নিশ্চয় ইউটিউব ব্যৱহাৰ কৰে নিশ্চয় কৰে যেহেতু আপোনালোকে বৰ্তমান মোক ইউটিউবতে চাই আছে তো গাইজ আপোনালোকৰ নিশ্চয় কোনোবা নহয় কোনোবা এজন ফেভাৰেট ইউটিউবাৰ বা ফেভাৰেট ক্ৰিয়েটৰ আছে আৰু যাক আপোনালোক সকলোৱে সদায় চাই লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে বা কিবা কিবি কৰে তো গাইজ এই ইউটিউবাৰজনে মাহত কিমান টকা ইনকাম কৰে আৰু তেওঁৰ মুঠ কিমান ছাবস্ক্ৰাইবাৰ হৈছে তেওঁৰ চেনেলটোত আপোনালোকে তাক আপোনালোকৰ নিজৰ ফোনটোত কেনেকৈ চাব তো গাইজ আজি মোৰ ভিডিঅ'ৰ টপিকটো হৈছে এইটোৱে যে আপোনালোকে কোনোবা এজন ইউটিউবাৰৰ কিমান টকা ইনকাম কৰে মাহত আৰু তেওঁৰ মুঠ কিমান ছাবস্ক্ৰাইবাৰ আছে তেওঁৰ চেনেলটোত তাক কেনেকৈ জানিব আপোনালোকৰ নিজৰ ফোনৰ জৰিয়তে আৰু কিমান টকা ইনকাম কৰিছে মানে তেওঁৰ এটা এপ্ৰক্স ভিডিঅ' আপোনালোকে গম পাব আৰু তাৰ মতে আপোনালোকে অনুমান কৰিব পাৰিব যে তেওঁ মাহত কিমান টকা ইনকাম কৰে হেল্ল' গাইজ তো গাইজ মোৰ নাম হৈছে JS আৰু মই আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই JS5 ইউটিউব চেনেলটোলৈ তো গাইজ ব'লা ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু জানো কোনে কিমান পইচা ইনকাম কৰে ব'লক আৰম্ভ কৰোঁ তো গাইজ এইটো কাম কৰিবলৈ আমি প্ৰথমতে যাম আমাৰ গুগলত আৰু গুগলত গৈ আমি ইয়াত চাৰ্চ কৰিম ছ'চিয়েল ব্লেড বুলি SOCIALBLAD আমি ইয়াত ছ'চিয়েল ব্লেড বুলি চাৰ্চ কৰিম আৰু ইয়াত চাৰ্চ কৰাৰ পিছত ইয়াত যিটো ফাৰ্ষ্ট লিংকটো আহিব আমি ইয়াত টিপি দিম আৰু ইয়াত টিপি দিয়াৰ পিছত সোঁহাতৰ দিন একদম ওপৰত কোণত যিটো এটা বগা বক্স আছে আৰু সেই বক্সটোত আমি যিটো চেনেলৰ ডিটেইলছ চাব বিচাৰোঁ সেই চেনেলটোৰ লিংক কপি কৰি আনি আমি এই বগা বক্সটোত পেষ্ট কৰি দিম আৰু ইয়াত পেষ্ট কৰাৰ পিছত ইয়াত যিটো কাষত চাৰ্জৰ বটন আছে আৰু ইয়াত টিপি দিম আৰু ইয়াত টিপি দিয়াৰ পিছত সেই চেনেলটোৰ সম্পূৰ্ণ ডিটেইলছ আমাৰ সন্মুখত আহি উপস্থিত হৈ যাব তো গাইজ আজিলৈ ইমানে আৰু আপোনালোকৰ যদি আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ আমাৰ তলত কমেণ্ট কৰিব আৰু আমাক এনেকুৱা ভিডিঅ' লাগে বুলি আৰু গাইজ আপোনালোক সকলোকে আমাৰ এই JS5 চেনেলটোৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে শিৱৰাত্ৰিৰ শুভকামনা যাচিলোঁ তো গাইজ আজিলৈ ইমানে দিলে দাদা বাই বাই